হেল্ল' এভৰিৱান, সকলোলৈকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আমি ওলাই আহিলোঁ অদিবা ঘৰলৈ বুলি আৰু আহিয়ে পালোঁ পেহীহঁতো আহিছিল অদিবা ঘৰলৈ, কিন্তু আমি প্লেন কৰি যোৱা নাছিলোঁ দেই, মিলিহে গ'ল। আৰু আনফালে আমি গৈয়ে চাহত লাগিলোঁ, চাহ তাহ বনাই খালোঁ। ইফালে তেওঁলোকে চাই আছে খেল আৰু আমি গোটেইকেইজনী আহিলোঁ চাটলৈ ফটো মাৰিবলৈ। আৰু ফটোটো মাৰি থাকোঁতে ৰিলচো বনাবই লাগিব, সেইটো কাৰণে ভাবিলোঁ ৰিলচো দুটামান বনালোঁ। আনফালে আজি খেলো আছিলে, এওঁলোকে খেল চাই আছে আৰু ভাবিলোঁ অকণমান ওলাই যাওঁ। আৰু ওলাই গড়ালি ফালে আহিছিলোঁ, কিন্তু তেতিয়ালৈ বহুত বন্ধই কৰিলে। আমি মানে ওলাই যোৱা বহুত দেৰি হৈছিলে। আহিয়ে ম'ম' ষ্টল এখন খোলা আছিলে, তাতে ম'ম' খাবলৈ, কিন্তু খুব টেষ্টি আছিলে। ভাত পানী খোৱা ভিডিঅ' কৰিবলৈ নহ'লে, পেহীহঁত যাবলৈ ওলালে। এইফালে বম ফুটাবতো লাগিবই ন, এই বম ফুটাবলৈ গোটেই সোপাই খাই মেলি হোৱাৰ পাছত বম চম ফুটালৈ এনেকৈ সময়কণ পাৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। তেনেহ'লে আজিলৈ আহিলোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই বাই।